হেল্ল' ফ্ৰেণ্ডছ, আমি আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ ওলাইছোঁ যে মেট্ৰিকৰ ফলাফল আপোনালোকে কেনেকৈ চাব। শিক্ষা বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে 6 জুনত মেট্ৰিকৰ যি ফলাফল সেই ঘোষণা কৰিব। চ' এতিয়া আপোনালোকে দবজাত পৰি আছে যে মেট্ৰিকৰ ফলাফল আমি কেনেকৈ চাম। চ' বেছি দেৰি নকৰোঁ, আপোনালোকক ক'ম মই যে মেট্ৰিকৰ ফলাফল কেনেকৈ চাব। যদি মোৰ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ইচ্ছা কৰে তেনেহ'লে আপোনালোকে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বেছি দেৰি নকৰোঁ, মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে মেট্ৰিকৰ ফলাফলনো কেনেকৈ চাব। চ' মেট্ৰিকৰ ফলাফল চাবলৈ হ'লে আপোনালোকে 4টা পদ্ধতি আছে। সেইকেইটা হৈছে ৱেবছাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব, ৱেবছাইটৰ জৰিয়তে চাব পাৰিব আৰু SMS-ৰ জৰিয়তে চাব পাৰিব, এণ্ড্ৰইড এপৰ জৰিয়তে চাব পাৰিব আৰু ৰিজাল্ট বুকলেটৰ জৰিয়তে চাব পাৰিব। চ' আপোনালোকক মই ৱেবছাইট দুটা কৈ দিছোঁ। ৱেবছাইট দুটা হৈছে দেখা পাইছে স্ক্ৰীণত sebaonline.org, এইটো ৱেবছাইট আছে। আৰু এটা ৱেবছাইট আছে resultassam.nic.in। এই দুটা ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব নিশ্চয়কৈ, যে যিহেতু এতিয়া এণ্ড্ৰইড মোবাইল বেছিভাগৰে আছে। চ' আপোনালোকে নিশ্চিতভাৱে এইটো চাব পাৰিব যে ৱেবছাইটত গৈ কেনে চাব পাৰিব। আন এটা পদ্ধতি আছে, সেইটো SMS পদ্ধতি। SMS পদ্ধতিৰ জৰিয়তেও আপোনালোকে মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিব, যাৰ এণ্ড্ৰইড মোবাইল নাই বা যাৰ নেট নাই। চ' সিহঁতে কি কৰিব, SMS-ৰ জৰিয়তে এই ৰিজাল্ট চাব পাৰিব। আৰু SMS-ৰ জৰিয়তে চাবলৈ হ'লে ইয়াতে দিছে চাওক, BSNL ইউজাৰ্ছ টাইপ। BSNL ইউজাৰবিলাকে কি কৰিব লাগিব, টাইপ কৰিব লাগিব SEBA-A20, স্পেচ দিব লাগিব, তাৰপাছত ৰোল নম্বৰটো লিখিব আপোনাৰ। তাৰপিছত এইটো ক'লৈ চেণ্ড কৰি দিব, 57766লৈ চেণ্ড কৰি দিব। আৰু এইটো কেৱল BSNL ইউজাৰসকলৰ কাৰণেহে, আইডিয়া, জিঅ' এণ্ড ভোডাফোন ইউজাৰ্ছ সেইবিলাকৰ কাৰণে এতিয়াই সিহঁতে নিৰ্দেশনা দিয়া নাই যে তেওঁলোকে কেনেকৈ SMS পঠাব। চ' BSNL ইউজাৰৰ কাৰণে ভাল খবৰ যে সিহঁতে SMS-ৰ জৰিয়তেও এই ৰিজাল্ট চাব পাৰিব। আন এটা পদ্ধতি হৈছে এণ্ড্ৰইড এপৰ জৰিয়তে আপুনি চাব পাৰিব। এণ্ড্ৰইড এপৰ জৰিয়তে চাবলৈ হ'লে আপুনি এনেকুৱা এটা পেজ আপুনি উলিয়াই ল'ব লাগিব। মই ইয়াতে আছাম কেৰিয়াৰ বুলি মাৰিছোঁ আৰু আছাম কেৰিয়াৰ মাৰি আপুনি মেট্ৰিকৰ ফলাফল কেনেকৈ চাব তেনেকুৱা এটা পেজ খোল খাব। আৰু তেতিয়া তাত গৈ এণ্ড্ৰইড এপ আপুনি যেনেকৈ দেখা পাইছে ইয়াতে, তাত ক্লিক হেয়াৰ বুলি আছে, ক্লিক হেয়াৰত ক্লিক কৰি দিব আৰু তাৰপাছত আপোনালোকে এটা ডাউনলোড নাও বুলি আছে, ডাউনলোড কৰি দিব। মই ইয়াতে ডাউনলোড কৰা নাই, আপোনালোকে নিজে ডাউনলোড কৰি এই মেট্ৰিকৰ ৰিজাল্টখিনি চাব পাৰিব। চ' মই ডাউনলোড কৰা নাই। তাৰ উপৰিও আপোনালোকে ৰিজাল্ট বুকলেটৰ জৰিয়তেও চাব পাৰিব। ৰিজাল্ট বুকলেট আপোনালোকৰ যি স্কুলৰ পৰা মেট্ৰিক দিছে সেই স্কুলৰ পৰা চাব পাৰিব। চ' এইখিনিয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনালোঁ যে মেট্ৰিকৰ ফলাফলনো কেনেকৈ চাব পাৰিব। চ' যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোকে জনাব যে মেট্ৰিকৰ ফলাফলনো কেনেকৈ চাব পাৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোৱে যাতে জানে তাৰ কাৰণে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' থেংক ইউ, আজিলৈ ইমান।